হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ ভালনে? গুড়ৰ বগৰী আচাৰখন বনাব লৈছোঁ। 2 দিন বগৰীখিনি ৰ'দত দি ল'লোঁ। ৰ'দত দিবলৈ ল'লোঁ গুড়, মিঠাতেল, ধনিয়া গুটি, জিৰা গুটি, চব গুটি, পাঁচফোৰণ, নিমখ আৰু জলকীয়া গুড়ি দিছোঁ। ৰেড চিলি গুড়িটো কেৰাহী পাতি দিছোঁ। এতিয়া মছলাখিনি ভালকৈ ভাজি লওঁ। মছলাখিনি খুব ভালকৈ ভাজি লৈছোঁ। মছলাখিনি ভাজনটো উঠাৰ পিছত মিক্সিত দি ল'ব লাগিব, গুড়ি কৰি ল'ম আৰু এতিয়া কেৰাহী পাতি দিছোঁ। কেৰাহী গৰম হ'লে মিঠাতেল দি দিওঁ। তেল গৰম হৈছেগৈ আৰু এতিয়া সেই মিহি মিহিকৈ কাটি থোৱা গুড়খিনি দি দিওঁ। বগৰীখিনি মানে খুব ভালকৈ শুকুৱাই ল'ব লাগে। বগৰীখিনি মানে পানী থাকিলে নহ'ব, শুকুৱাই ল'ব লাগিব। এতিয়া গুড় দিয়াৰ পিছতে মছলা, যিখিনি মছলা পিচি থৈছোঁ, মছলাখিনি দি দিছোঁ। আৰু এতিয়া ৰেড চিলি পাউডাৰটো দি দিছোঁ আৰু নিমখখিনি দি দিছোঁ। মিঠা আচাৰ হ'লেও নিমখ দিবই লাগিব অকণমান। নিমখটো মানে মেজাৰমেণ্টটো ভাল হৈ দিলে। এতিয়া বগৰীখিনি দি দিওঁ। বগৰীখিনি খুব ভালকৈ ভাজিব লাগিব, যাতে মানে বগৰীৰ ভিতৰত মানে গুড় আৰু মছলা মিশ্ৰণটো খুব ভালকৈ সোমায়। ভাজি থাকিব লাগিব এইদৰে, গেছটো অলপমান কমাই। দেৰিবলৈ দিব নালাগিব আৰু একেবাৰে লাগি লৈ দিব নালাগে, মানে লাগি ধৰিবলৈ দিবলৈ দেৰি যাব নালাগে, মানে ক'লা পৰি যাব নালাগে। অলপ দেৰি ভাজিব লাগিব। এতিয়া কালাৰটো উঠিছেগৈ আৰু এতিয়া হৈছেগৈ, মানে গেছটো অফ কৰি দিম আৰু সোমাইছে মানে গুড় আৰু মছলা মিশ্ৰণটো। অফ কৰি দিছোঁ গেছ। এতিয়া বগৰীখিনি ঠাণ্ডা হ'বলৈ দিছোঁ। ভিডিঅ'টো আপোনালোকে ভাল লাগিলে লাইক কৰিব, কমেণ্ট এটা কৰিব, ছাবস্ক্ৰাইব কৰিব। এতিয়া বগৰীখিনি ঠাণ্ডা হৈছেগৈ, বটলত ভৰাই থৈছোঁ। বটলটো খুব ভালকৈ ধুই শুকানকৈ মোহাৰি ল'লোঁ, বটলত ভৰাই দিছোঁ। এইদৰে মানে আজি আপোনালোকক বগৰী আচাৰ এখন বনাই দেখালোঁ।